নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ। আমাৰ সমাজত বন্ধ্যাত্বৰ সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। দেখা যায় যে 100 গৰাকী দম্পতিৰ ভিতৰত তাৰে 15% দম্পতিৰ বন্ধ্যাত্বৰ সমস্যা থাকে। ইয়াৰে 30ৰ পৰা 50% কাৰণ পুৰুষজনৰ দেখা যায়। পুৰুষজনৰ ধাতু দুৰ্বল থাকে। ধাতু দুৰ্বল মানে শুক্ৰাশয়ৰ পৰা যিখিনি শুক্ৰাণু উৎপাদন হয় তাৰ সংখ্যা কম থাকে। থাকিলেও শুক্ৰাণুবিলাক দুৰ্বল হয় বা ডিফেক্টিভ হয়। এই শুক্ৰাণু মানদণ্ড কমি যোৱাৰ প্ৰধান কাৰণসমূহ হৈছে জিনীয় বিসংগতি, আমাৰ জীৱনশৈলী পৰিৱৰ্তন, খাদ্যাভ্যাস পৰিৱৰ্তন আৰু পৰিৱেশ পৰিৱৰ্তন। আমি জিনীয় বিসংগতিৰ বিষয়ে আমি আজি আলোচনা নকৰোঁ, কাৰণ সেই বিষয়টো আমি সলনি কৰিবলৈ নোৱাৰোঁ। যিখিনি জিন দেহত থাকে সেইখিনি সলনি কৰিব নোৱাৰোঁ। কিন্তু আমি খাদ্যাভ্যাস, জীৱনশৈলী পৰিৱৰ্তন, পৰিৱেশ পৰিৱৰ্তন আদি কাৰকসমূহ যিখিনি আমি সলনি কৰিলে শুক্ৰাণুৰ মানদণ্ডটো উন্নতি কৰিব পাৰিম, সেই কাৰকখিনিৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই কাৰণসমূহৰ প্ৰধান কাৰণ আমাৰ মানসিক চাপটো বাঢ়ি গৈছে দিনে দিনে। এই মানসিক চাপ বাঢ়ি যোৱাৰ কাৰণে আমাৰ শৰীৰে কিছুমান ডিষ্ট্ৰেছ হৰমন ৰিলিজ কৰে, যেনে ধৰি লওক গ্লুক'কৰ্টিকইড। এই হৰমনবিলাকে আমাৰ শৰীৰত ৰিয়েক্টিভ অক্সিজেন স্পেচিছ বা হাইড্ৰজেন পেৰক্সাইড, অক্সিজেন যৌগ আদি কিছুমান যৌগ উৎপন্ন হয়, আৰু এই যৌগসমূহে আমাৰ শৰীৰত শুক্ৰাণুৰ উৎপাদন কমি যায়। মানসিক চাপ, কৰ্মক্ষেত্ৰত মানসিক চাপ বা জীৱনত হোৱা কোনো ডাঙৰ দুৰ্ঘটনা, আপোনজনক হেৰুওৱা, বিচ্ছেদ হোৱা আদি ঘটনাৰ পিছতেই এনেকুৱা ধৰণৰ সমস্যাসমূহ বেছিকৈ দেখা যায়। গতিকে এনেকুৱা ধৰণৰ সমস্যা আছে যদি আপুনি তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা এৰাই চলাটো যুগুত। ইয়াৰ পিছতেই খাদ্যত বেছি কেলৰি থকা খাদ্য, যেনে আমি বাহিৰত খোৱা জাংক ফুড, ভেজাল খাদ্য, প্ৰিজাৰ্ভেটিভ থকা খাদ্য আদি খাদ্যসমূহ খোৱাৰ কাৰণে আমাৰ শৰীৰত ৰিয়েক্টিভ অক্সিজেন স্পেচিছ বাঢ়ি গৈছে। এইসমূহে আমাৰ শুক্ৰাশয়ৰ পৰা উৎপন্ন হোৱা শুক্ৰাণুৰ DNA বিলাকত ভাঙি দিয়ে, হিষ্টন নামৰ প্ৰটিনটো ভাঙি দিয়ে। তেতিয়া আমাৰ বন্ধ্যাত্ব সমস্যাটো এই কাৰণসমূহৰ কাৰণে হ'ব পাৰে। এতিয়া কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে? খাদ্য খাবলৈ হ'লে এণ্টিঅক্সিডেণ্ট থকা খাদ্য খাব লাগে। আমাৰ খাদ্যত থকা প্ৰধান এণ্টিঅক্সিডেণ্টসমূহ হৈছে ভিটামিন A, C, E, ওমেগা 3 ফেটি এচিড। এইখিনি বস্তু খালে মানে আমাৰ প্ৰায় 3 বাৰমান খালে শুক্ৰাণুৰ কোৱালিটেটিভলি ভাল হ'ব। ইয়াৰ পিছতে বয়সৰ লগে লগে শুক্ৰাণুৰ ডিফেক্টবিলাক বেছি হৈ যায়। গতিকে এই বয়সত হোৱা শিশুবিলাকৰ জিনীয় বিসংগতি থকাৰ সম্ভাৱনাটো বেছি থাকে। গতিকে বয়সত যদি আপোনাৰ শিশুৰ কথা ভাবিছে, তেনেহ'লে এণ্টিঅক্সিডেণ্ট খোৱাটো অতিকে প্ৰয়োজন। ইয়াৰ পিছতে পৰিশ্ৰম। এতিয়া দেখা যায় যে ডেকাসকলে আজিকালি জিমলৈ যোৱাটো, জিমত আকৰ্ষণটো বেছি বাঢ়ি গৈছে। জিমলৈ যোৱাটো ভাল কথা, শাৰীৰিক পৰিশ্ৰম কৰাটো ভাল কথা, কিন্তু শৰীৰক অনিষ্ট কৰি শাৰীৰিক পৰিশ্ৰম কৰিব নালাগে। শাৰীৰিক পৰিশ্ৰম কৰিবলৈ হ'লে কৰাৰ মাজতে 1-2 দিন গেপ দিব লাগে, বেছি পৰিশ্ৰম কৰিলে মানে। কিন্তু যেতিয়া কৰা হয়, পৰিমিত পৰিমাণে কৰিব লাগে, আৰু এৰোবিক এনৰোবিক এক্সাৰচাইজটো দুইটা সমানেই কৰিব লাগে।
আৰু এটা দেখা যায় যে জিমত যোৱা ব্যক্তিসকলে ষ্টেৰইড হৰমন লোৱা দেখা যায়। এই হৰমনবিলাকে শুক্ৰাণুৰ উৎপাদন কমাই দিয়ে শৰীৰত। গতিকে এই ষ্টেৰইড হৰমনবোৰ লোৱাটো অতিকে অপকাৰী, গতিকে নোলোৱাটোৱেই ভাল। ইয়াৰ পিছতেই গৰমৰ কাৰণে আমাৰ শুক্ৰাশয় থকা শুক্ৰাণুৰ উৎপাদন কমি যায়। শুক্ৰাশয় দুটা শৰীৰত বাহিৰত থাকে, আমাৰ শৰীৰৰ টেম্পাৰেচাৰতকৈ 0.5 ডিগ্ৰী তাতে কম থাকে। গতিকে এই কম টেম্পাৰেচাৰতে শুক্ৰাশয় উৎপাদন হয়। কিন্তু যদিহে লেপটপ লৈ কাম কৰা, কোলাত লেপটপ লৈ কাম কৰা, জুইৰ কাষত বহা আদি অভ্যাসসমূহে শুক্ৰাণুৰ উৎপাদন কমাই দিয়ে। ইয়াৰ পিছতেই দেখা যায় যে আমি মোবাইলটো পেণ্টৰ পকেটত লৈ ফুৰোঁ, তাৰ পৰা ওলোৱা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনেও আমাৰ শুক্ৰাশয় ক্ষতি কৰিব পাৰে। গতিকে এনে ক্ষেত্ৰত মোবাইলটো সদায় ওপৰৰ জেপত ল'ব লাগে। তাৰপিছতেই টাইট আণ্ডাৰৱেৰ, টান কাপোৰ পিন্ধিলে মানে শুক্ৰাশয়ত ব্লাড চলাচলটো কমি যায় আৰু বেছি গৰম হয়। গতিকে টাইট আণ্ডাৰৱেৰ পিন্ধাটো বেয়া। ইয়াৰ পিছতে আহিলে মেদবহুলতা বা অবেচিটি। যেতিয়া শৰীৰত ফেট জমা হয় তেতিয়া শুক্ৰাশয় যিখিনি কোষ থাকে, কোষৰ পৰা শুক্ৰাণুৰ উৎপাদন কমি যায়। যিহেতু টেষ্টষ্টেৰন হৰমনটো কমি যায়, গতিকে শুক্ৰাণুৰ উৎপাদনটো কমি যায়। গতিকে যিসকল ব্যক্তিৰ BMI 25তকৈ বেছি, তেওঁলোকে শৰীৰৰ ওজন কমাবলৈ দৰকাৰী পদক্ষেপ লোৱাটো অতিকে জৰুৰী। ইয়াৰ পিছতেই সুৰা, ধঁপাত, ভাং। সুৰা, ভাং আদিয়ে শৰীৰৰ হৰমন প্ৰডাকশ্যনটো কমাই দিয়ে, টেষ্টষ্টেৰন হৰমনটো কমাই দিয়ে। টেষ্টষ্টেৰন হৰমনটো কমাই গ'লে শুক্ৰাণুৰ উৎপাদন কমি যায়। তাৰ উপৰিও এই যৌগসমূহে, সুৰা, ভাং, ধঁপাত আদিয়ে আমাৰ শৰীৰত ৰিয়েক্টিভ অক্সিজেন স্পেচিছ, যিখিনি হাইড্ৰজেন পেৰক্সাইড, অক্সিজেন যৌগ আদি কিছুমান বঢ়াই দিয়ে। এইসমূহত থকা ইলেক্ট্ৰনসমূহে স্পাৰ্মৰ প্ৰডাকশ্যন কমাই দিয়ে। লগতে যিখিনি প্ৰডাকশ্যন হয় তাত থকা শুক্ৰাণুৰ DNA বিলাকত ভাঙি দিয়ে। গতিকে তাৰ পৰা বেবী হোৱাৰ সম্ভাৱনাটো বহুতেই কম। গতিকে লাহে লাহে শুক্ৰাণুৰ পৰিমাণ আৰু মানদণ্ড কমি যায়। ইয়াৰ পিছতেই মধুমেহ ৰোগ। মধুমেহ ৰোগত চুগাৰটো বাঢ়ি যায়। চুগাৰটো বাঢ়ি গ'লে মানে ইনচুলিন বাঢ়ি যায়। গতিকে এনে অৱস্থাত টেষ্টষ্টেৰন হৰমন কমি যায়, শৰীৰৰ লিভাৰৰ পৰা হৰমনবিলাকৰ প্ৰডাকশ্যন কমি যায়। গতিকে এনে অৱস্থাত শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মানদণ্ড লাহে লাহে কমি গৈ থাকে আৰু দম্পতীৰ বন্ধাত্ব সমস্যা হ'ব পাৰে। ইয়াৰ পিছতেই খাদ্যত থকা কিছুমান প্ৰিজাৰ্ভেটিভ, যেনে পলিক্লৰিনেটেড বাইফিনেল, বিসফেনল A, থেলেট আদি কিছুমান যৌগই আমাৰ শৰীৰৰ শুক্ৰাণু সংখ্যা কমাই দিয়ে। এই যৌগসমূহে ৰিয়েক্টিভ অক্সিজেন স্পেচিছবিলাক বঢ়াই দিয়ে। গতিকে আমাৰ শুক্ৰাণু প্ৰডাকশ্যনটো কমি যায়। ইয়াৰ পিছতেই কিছুমান কীটনাশক দ্ৰব্য যেনে অৰ্গেন'ফছফেট, DDT আদিয়ে আমাৰ শৰীৰত ৰিয়েক্টিভ অক্সিজেন বঢ়াই দিয়ে। তেতিয়া শুক্ৰাণু উৎপাদনবিলাক শুক্ৰাশয়ৰ পৰা লাহে লাহে কমি যায়। দেখা যায় যে যিসকল মানুহে DDT দিয়ে বা বাগানত মেডিচিন ছটিয়াই, তেওঁলোকৰ এই সমস্যাবিলাক বেছিকৈ দেখা যায়। ইয়াৰ পিছতে আমাৰ খাদ্যত থকা লিড, মাৰ্কাৰী, কেডমিয়াম আদি কিছুমান ধাতুৱে আমাৰ শৰীৰত ক্ষতি কৰে। শুক্ৰাশয়ত বিশেষকৈ ক্ষতি কৰে। ক্ষতি কৰিলে মানে শুক্ৰাণুৰ উৎপাদন কমি যায়। ইয়াৰ পিছতেই আটাইতকৈ দৰকাৰী কথাটো হ'ল বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ পৰা আমাৰ শৰীৰত ৰিয়েক্টিভ অক্সিজেন কমি যায়, ৰিয়েক্টিভ অক্সিজেনবিলাক বাঢ়ি যায়। বায়ু প্ৰদূষণৰ ফলত যিখিনি মানে যৌগ হয়, সেইখিনিয়ে আমাৰ ৰিয়েক্টিভ অক্সিজেনবিলাক বঢ়াই দিয়ে। ৰিয়েক্টিভ অক্সিজেন বাঢ়ি গ'লে মানে
DNA বিলাকৰ ডিফেক্ট DNA প্ৰডাকশ্যন হয়। ইয়াৰ পিছতেই সাউণ্ড পলিউশ্যনে আমাৰ মেণ্টেল প্ৰেছাৰ বঢ়ায়, ইৰিটেট কৰি তোলে আৰু শৰীৰৰ হৰমনবিলাকৰ ইমবেলেঞ্চ হৈ যায়, হাইপথেলামাছ পিটুইটাৰী এক্সিছবিলাকৰ ইমবেলেঞ্চ হৈ যায়, ছাপ্ৰেছ হৈ যায়। গতিকে LH-FSH হৰমনবিলাক নোলায়। ইয়াৰ পিছতেই ৱাটাৰ পলিউশ্যনত থকা কিছুমান যৌগই আমাৰ শৰীৰৰ ৰিয়েক্টিভ অক্সিজেনবিলাক বঢ়াই দিয়ে। গতিকে শুক্ৰাণুৰ প্ৰডাকশ্যন কমি যায়। মই যে উল্লেখ কৰি আছোঁ এই ৰিয়েক্টিভ অক্সিজেনবিলাক শৰীৰত কমাবলৈ হ'লে এণ্টি অক্সিডেণ্ট খোৱাটো বহুতেই দৰকাৰী। এণ্টি অক্সিডেণ্টবিলাক হৈছে মেইন আমাৰ শৰীৰৰ প্ৰধান এণ্টি অক্সিডেণ্টবিলাক হৈছে ভিটামিন A, C, E, omega 3 ফেটি এচিড। এইখিনি থকা খাদ্য যেনে গাজৰ, নেমু টেঙা, আমলখি, মাছৰ তেল আদি খোৱাটো অতিকে দৰকাৰী। এতিয়া আপোনালোকে সুধিব পাৰে যে এইখিনি থকাৰ পিছতো আমাৰ কিছুমান ব্যক্তিৰ সন্তান হৈ আছে, কেনেকৈ হৈ আছে? এইটো হ'ব পাৰে স্পাৰ্মখিনি কম থাকিলেও হ'ব পাৰে, 1 মিলিয়ন হ'লেও হ'ব পাৰে। কিন্তু মই কৈছোঁ যে 15 মিলিয়নতকৈ কম থাকিলে মানে বন্ধ্যাত্ব সমস্যা হোৱাৰ সম্ভাৱনা বেছি হয়। কাৰণ সকলোৱে শৰীৰ একেই নহয়। কিছুমানৰ স্পাৰ্ম কম ওলালেও ভাল ওলাব পাৰে, 2-এটা ভাল ওলাব পাৰে। সেই 2-এটাৰ পৰাই বেবী হোৱাৰ সম্ভাৱনা থাকে। আশা কৰোঁ এই কাৰকখিনি আপোনাৰ যদি আছে, আপোনাৰ আশে পাশে যদি আপোনাৰ জীৱনত আছে, নিশ্চয় আঁতৰাবলৈ চেষ্টা কৰিব। আৰু অধিক জানিবলৈ হ'লে মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নম্বৰ হ'ল 8472049735। ধন্যবাদ। কিবা থাকিলে নিশ্চয় সুধিব মোক।